ওয়েলকাম জব স্টাডি ডিভিজন সাধাৰণ জ্ঞানৰ অৰ্থনীতি বিভাগৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ ইংৰাজী আৰু অসমীয়া মাধ্যমত কুৱেশ্যন নং 1 হোৱাট ইজ এ আইচিআইচিআই এটা কি এনচাৰ নং 1 ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন বিত্তীয় প্ৰতিষ্ঠান কুৱেশ্যন নং 2 দ্য হেডকোৱাৰ্টাৰ অফ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ইজ লোকেটেড ইন ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এনচাৰ নং 2 মুম্বাইত অৱস্থিত কুৱেশ্যন নং 3 হু গেভ দ্য কল ফ্ৰম এভাৰগ্ৰীণ ৰেভলিউশ্যন সেউজ বিপ্লৱৰ আহ্বান কোনে জনাইছিল এনচাৰ নং 3 এম.এছ. স্বামীনাথন কুৱেশ্যন নং 4 এক্সাৰচাইজ ডিউটি ইজ এ টেক্স লিভড অন দ্য আবকাৰী শুল্ক নামৰ কৰবিধ কিহত আৰোপ কৰা হয় এনচাৰ নং 4 প্ৰডাকশ্যন অফ গুডছ বস্তুৰ উৎপাদনৰ ওপৰত কুৱেশ্যন নং 5 ONGC was founded on তেল আৰু গেছ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এনচাৰ নং 5 14 আগষ্ট 1956 14 আগষ্ট 1956 চনত কুৱেশ্যন নং 6 অইল ইণ্ডিয়া লিমিটেড was founded on অইল ইণ্ডিয়া লিমিটেড কেতিয়া প্ৰতিষ্ঠা কৰা হয় এনচাৰ নং 6 18 ফেব্ৰুৱাৰী 1959 18 ফেব্ৰুৱাৰী 1959 চনত Question nung 7 in which year Food Safety and Standard Act was enacted in India কোন চনত খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন ভাৰতত বলবৎ কৰা হয় এনচাৰ নং 7 year 2006 2006 চনত Question nung 8 the headquarter of Federation of Indian Chambers of Commerce and Industry FICCI is located in Federation of Indian Chambers of Commerce and Industry মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এনচাৰ নং 8 নিউ দিল্লী নতুন দিল্লীত অৱস্থিত কুৱেশ্যন নং 9 When was the Securities of Exchange Board of India established প্ৰতিভূতি আৰু বিনিময় পৰিষদ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল এনচাৰ নং 9 12 এপ্ৰিল 1988 12 এপ্ৰিল 1988 চনত কুৱেশ্যন নং 10 ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া was notarized in the year ভাৰতীয় ৰিজাৰ্ভ বেংক কেতিয়া ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল এনচাৰ নং 10 1 জানুৱাৰী 1949 1 জানুৱাৰী 1949 চনত কুৱেশ্যন নং 11 Reserve Translate Position RTP is a team used in context with Reserve Tense Position শব্দটো কিহৰ লগত জড়িত এনচাৰ নং 11 International Monetary Fund আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নীতিৰ লগত জড়িত Question nung 12 Where was the first export processing zone set up in India export processing zone ভাৰতৰ পোন প্ৰথমে ক'ত স্থাপন কৰা হয় এনচাৰ নং 12 কাণ্ডালাত Question nung 13 Which country is the largest producer of cotton in the world বিশ্বৰ সৰ্বাধিক কপাহ উৎপাদনকাৰী দেশ কোনখন এনচাৰ নং 13 ইণ্ডিয়া ভাৰত Question nung 14 The Banking Regulation Act was passed in India Banking Regulation আইনখন ভাৰতত কেতিয়া প্ৰণয়ন কৰা হৈছিল এনচাৰ নং 14 year 1949 1959 চনত Question nung 15 Lord's Curve কি সূচায় Lord's Curve is the represented by Answer nung 15 Income Distribution আয়ৰ বিতৰণ Question nung 16 Mention the year of ruling plan কোনটো বছৰত ruling plan কৰা হয় Answer nung 16 years 1978-80 1978 চনত Question nung 17 The concept of 5 years plan was brought from পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ধাৰণাটো ক'ৰ পৰা অনা হৈছিল Answer nung 17 ৰাছিয়াৰ পৰা অনা হৈছিল Question nung 18 Name of the Finance Minister of Indirect Service Tax in India কোনজন বিত্তমন্ত্ৰীয়ে ভাৰতত সেৱা কৰৰ প্ৰৱৰ্তন কৰিছিল Answer nung 18 Dr. মনমোহন সিঙে
Question nong 19. Name of the Prime Minister who launched the Pradhan Mantri Jan Dhan Yojana. কোনজন প্ৰধানমন্ত্ৰীয়ে জন ধন যোজনাৰ আৰম্ভণি কৰিছিল? Answer nong 19. Narendra Modi. Question nong 20. Economics is the science of wealth. Who said the statement? অৰ্থনীতি সম্পদৰ বিজ্ঞান বুলি কোনে কৈছিল? Answer nong 20. Adam Smith.